জিকাৰ বাকলিৰ চাটনি বনাবলৈ মই এনেধৰণৰ ঘৰুৱা জিকা ইউজ কৰিছোঁ। আপোনালোকে বজাৰৰ জিকা নল'ব, কিয়নো বজাৰৰ জিকাত বহুতো কেমিকেল ইউজ কৰা থাকে, সেইবাবে এনেকুৱা ঘৰুৱা জিকা লৈছোঁ। মই ডাঙৰ 4টা জিকা এনেদৰে কাটি টুকুৰা টুকুৰ কৰি লৈছোঁ আৰু ইয়াৰে এনেকুৱা অংশবোৰ কাটি পেলাই দিছোঁ। সেই অংশটো মই কাটি পেলাই দিছোঁ। এতিয়া মই ইয়াৰে বাকলিখিনি গুচাই ল'ম এনেধৰণেৰে। এইটো মোৰ প্ৰথমটো জিকাৰ বাকলি গুচোৱা হৈ গ'ল। এনেধৰণে মই বাকীকেইটা জিকাৰ বাকলি গুচাই ল'ম। এই ধৰণেৰে মোৰ জিকাৰ বাকলিখিনি গুচোৱা হৈ গ'ল। যিহেতু মই জিকাটো কটাৰ বাকলি গুচোৱাৰ আগতেই ধুই লৈছিলোঁ, গতিকে এতিয়া ধোৱাৰ প্ৰয়োজন নাই। এতিয়া এইখিনি মই চব্জি বা আঞ্জা বনাবৰ কাৰণে ইউজ কৰিম আৰু এইখিনি মই এতিয়া চাটনি বনাবৰ কাৰণে ইউজ কৰিম। জিকাৰ বাকলিৰ চাটনি বনাবৰ বাবে আমাক প্ৰয়োজন হোৱা সামগ্ৰীখিনি হ'ল জিকাৰ বাকলি, সৰিয়হৰ তেল 1 টেবুল চামুচ, জিৰা 1 টেবুল চামুচ, এটা জলকীয়া, কেইফুটামান নহৰু, নিমখ সোৱাদ অনুযায়ী। এতিয়া জিৰাৰ বাকলিখিনি এনেকুৱা ধৰণৰ এখন পেন মই গেছত বহাই দিছোঁ। ইয়াতে এতিয়া আমি বাকলিখিনি দি দিম। আৰু এইখিনি আমি কম জুইত 2-3 মিনিটৰ কাৰণে এনেদৰে শুকানকৈ ভাজিম। ইয়াতে আমি কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰোঁ। আমি এনেদৰে শুকানকৈ ভাজি থাকিম যাতে ইয়াত লাগি থকা পানীখিনি শুকাই যায়। মাজে মাজে এইখিনি এনেধৰণে লৰাই থাকিব, চাব যাতে কেৰাহী তলত লাগি নধৰে। প্ৰায় 2-3 মিনিটমান সময় ভজাৰ পাছত এইখিনি এনেদৰে কালাৰ হ'ব আৰু দেখিব যে ইয়াৰ পৰা পানী ভাৱটো শুকাই গৈছে, আঁতৰি গৈছে। এতিয়া এইখিনি মই বেলেগ এটা বউললৈ ট্ৰান্সফাৰ কৰি ল'ম। পুনৰ একেখন কেৰাহীকে মই গেছত উঠাই দিছোঁ আৰু ইয়াতে এতিয়া মই তেল দিম। এইখিনি এতিয়া ভালদৰে গৰম হ'বলৈ দিম। মোৰ তেল গৰম হৈ গ'ল। ইয়াতে এতিয়া মই গোটা জিৰাখিনি দি দিম আৰু এইখিনি তেলত দিয়াৰ লগে লগে এনেদৰে ফুটি আহিব। তাৰপিছতে মই ইয়াত এড কৰিম আগতে গুচাই থোৱা নহৰুখিনি। আৰু কেঁচা জলকীয়া এইখিনি ভালদৰে ভাজি ল'ম। নহৰুখিনি এনেদৰে ৰঙচুৱা হোৱাৰ পাছত ইয়াতে মই জিকাৰ বাকলিখিনি আৰু এইখিনি ভালদৰে লৰাই দিম। এইখিনি ভাজোঁতে মন কৰিব যাতে আপোনাৰ গেছৰ ফ্লেমটো ল' হৈ থাকে, হাই ফ্লেমত নাভাজিব। হাই ফ্লেমত ভাজিলে আপোনাৰ জিকাৰ বাকলিখিনি দেৰি যোৱাৰ চান্স থাকে। এতিয়া আমি এইখিনি অলপ সময় এনেদৰে ভাজিম। প্ৰায় 2 মিনিট সময় ভজাৰ পাছত আমাৰ জিকাখিনি এনেকুৱা হ'ব। ইয়াতে এতিয়া মই নিমখ দিম সোৱাদ অনুসৰি। আপোনালোকে চাই ল'ব, নিজৰ পচন্দ অনুসাৰে দিব। যদি আপোনালোকে বেছিকৈ দিব ইচ্ছা কৰে তেনেহ'লে বেছিকৈ দিব। আৰু এইখিনি এতিয়া মই লৰাই দিম। এইখিনি অলমষ্ট হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিম। জিকাখিনি ভাজি থকাৰ সময়তে ইমান ধুনীয়া নহৰুৰ গোন্ধ এটা ওলাই, বহুত ভাল লাগিব আপোনালোকৰ। এইখিনি মোৰ প্ৰায় হৈছেই। এতিয়া এইখিনি মই মিক্সাৰ বললৈ ট্ৰান্সফাৰ কৰি ল'ম। এইখিনি এতিয়া মই এটা মিক্সাৰ গ্ৰাউণ্ডাৰ বাতিলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আপোনালোকে ইয়াতে কোনো ধৰণৰ পানী ইউজ নকৰিব, কিয়নো পানী ইউজ কৰিলে এইটো আপোনালোকৰ অকণমান বেছি লিকুইড টাইপৰ হৈ যাব। যিহেতু এইটো শুকান চাটনি নিচিনাকৈ খোৱা হয়, সেইটো কাৰণে যদি আপোনালোকক লাগে অকণমান মিঠাতেল দি দিব, কিন্তু পানী ইউজ নকৰিব। হেই গাইজ, মোৰ চাটনিখিনি মিক্সাৰত দিয়াৰ পিছত এনেকুৱা ধৰণৰ কনচিষ্টেঞ্চি হৈছে। এইখিনি মই এতিয়া এটা বউললৈ উলিয়াই ল'ম। হেই গাইজ, মোৰ জিকাৰ বাকলিৰ চাটনি ৰেডি হৈ গ'ল। এইখিনি ইমানেই ধুনীয়া এটা গোন্ধ ওলাইছে নহয়। ইয়াতে যোনটো জিৰা আৰু নহৰু ইউজ কৰা হৈছে তাৰ পৰা এটা বহুত ধুনীয়া গোন্ধ ওলায়। যিসকলে খাইছে তেওঁলোকে গম পাব কিমান টেষ্টি হয়, আৰু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব, ডেফিনেটলি ভাল পাব। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি, আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।